আপুনি কিমান দিন গা ধোৱা নাই? আপুনি হয়তো ভাবিছে এইটো আকৌ কেনেকুৱা প্ৰশ্ন। এই ভিডিঅ'টিত এজন এনেকুৱা ব্যক্তিৰ কথা ক'বলৈ গৈ আছোঁ যিজন ব্যক্তিয়ে প্ৰায় ৬০ বছৰ সময় গা নোধোৱাকৈ কটাই মৃত্যুবৰণ কৰিলে। এই ব্যক্তিগৰাকীৰ নাম হৈছে আমৌ হাজিৰ। পৰিষ্কাৰ হৈ থাকিবলৈ আমি সকলোৱে বিচাৰোঁ, কিন্তু ইৰাণ দেশৰ আমৌ হাজিৰে বছৰৰ পিছত বছৰ ধৰি গা নোধোৱাকৈ তেওঁ জীৱন অতিবাহিত কৰিলে। ইৰাণ দেশৰ আমৌ হাজিৰ হৈছে বিশ্বৰ আটাইতকৈ অপৰিষ্কাৰ মানুহ। ইৰাণ দেশৰ প্ৰায় ৯৪ বছৰ বয়সীয়া আমৌ হাজিৰে জীৱিত কালত প্ৰায় ৬০ বছৰ কাল গা নোধোৱাকৈ কটাইছিল। এগৰাকী ব্যক্তিয়ে অবিবাহিতভাৱে গোটেই জীৱন কটাইছিল। আমৌ হাজিৰে অসুস্থ হোৱাৰ আশংকাত গা ধোৱাৰ পৰা বিৰত আছিল, কিন্তু কেইদিনমানৰ আগতে গাঁৱৰ মানুহে বহু জোৰ কৰাত প্ৰথমবাৰৰ বাবে গা ধুইছিল আমৌ হাজিৰে। অৱশেষত ৯৪ বছৰ বয়সত আমৌ হাজিৰৰ মৃত্যু হয়। ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ২০১৩ চনত তেওঁৰ জীৱনক লৈ আমৌ হাজিৰ অদ্ভুত জীৱন শীৰ্ষক এখন চুটি তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছিল। আমৌ হাজিৰেই আছিল বিশ্বৰ আটাইতকৈ অপৰিষ্কাৰ মানুহ বা অপৰিষ্কাৰ ব্যক্তি। বন্ধুসকল, ভিডিঅ'টি চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব। আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।